Hello students, আজি আমি class 12 mathematics or integrals নামৰ চেপ্টাৰটোৰ exercise 7.1 ৰ কুৱেশ্যনবোৰ সলভ কৰোঁ আহা। ইতিমধ্যে আমি এই চেপ্টাৰটোৰ যিখিনি কনসেপ্ট এপ্লাই হ'ব, যিখিনি ফৰ্মুলা আমাৰ প্ৰয়োজন হ'ব, সেইখিনি ফৰ্মুলা ইয়াৰ আগৰটো ভিডিঅ'ত ডিসকাস কৰিলোঁ। তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, মই ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম, সেই ভিডিঅ'টো আগত গৈ চাই লোৱা। তাৰ পিছত এই ভিডিঅ'টো তোমালোকে চালে সকলোখিনি বুজি পাবা ভালদৰে। আহা আমি এই ভিডিঅ'টো স্টাৰ্ট কৰোঁ। এতিয়া তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, ফাইণ্ড এন এন্টি-ডেৰিভেটিভ অৰ ইন্টিগ্ৰেল অফ দ্য ফলোইং ফাংচনছ বাই দ্য মেথড অফ ইন্সপেকশ্যন। মানে তোমাক তলত দিয়া ফাংচনবোৰৰ কি উলিয়াবলৈ কৈছে, এন্টি-ডেৰিভেটিভ উলিয়াবলৈ কৈছে, কি মেথডৰ সহায়ত, ইন্সপেকশ্যন মেথডৰ সহায়ত। আমি অলৰেডি ইন্সপেকশ্যন মেথডটো ইয়াৰ আগৰটো ভিডিঅ'ত ডিসকাস কৰিলোঁ। এতিয়া আহা আমি এই sin টুৱাইছ এক্সৰ কি উলিয়াওঁ, এন্টি-ডেৰিভেটিভ উলিয়াওঁ। এন্টি-ডেৰিভেটিভ মানে কি, ইন্টিগ্ৰেল। আমি sin টুৱাইছ এক্সৰ ইন্টিগ্ৰেশ্যন অফ sin টুৱাইছ এক্স dx কি হ'ব, আমি এনেকুৱা এটা ফৰ্মুলা পঢ়িছিলোঁ, sin mx থাকিলে কি হ'ব, যিটো কনষ্টেণ্ট থাকে সেইটো কি হৈ যায়, ডিভাইড হৈ যায়, মাইনাছ cos mx হয়, ডিভাইডেড বাই কি হয়, m হয়। তাহলে ইন্টিগ্ৰেশ্যন sin টুৱাইছ এক্স dx কি হ'ব, মাইনাছ cos টুৱাইছ এক্স ডিভাইডেড বাই 2। দেখিছানে ইয়াত m ৰ ঠাইত 2 আহি গৈছে, তাহলে ইয়াৰ m ৰ ঠাইত কি আহি যাব, 2 আহি যাব। তেতিয়াহ'লে sin টুৱাইছ এক্সৰ এন্টি-ডেৰিভেটিভ কি হ'ব, মাইনাছ cos টুৱাইছ এক্স ডিভাইডেড বাই 2। এতিয়া আমাৰ ইন্সপেকশ্যন মেথডৰ ফৰ্মেটটো, উই নো ডেট ডিফাৰেঞ্চিয়েশ্যন অফ, যিটো তুমি এনচাৰ পোৱা মাইনাছ cos টুৱাইছ এক্স ডিভাইডেড বাই 2, সেইটো ইয়াত লিখিব লাগে, ইজুকেল তোমাক যিটো এন্টি-ডেৰিভেটিভ উলিয়াব দিছে তুমি সেইটো ইয়াত লিখি দিব লাগে, sin টুৱাইছ এক্স। আমাক এনেকৈ লিখি দিব লাগে যে এন্টি-ডেৰিভেটিভ অফ sin টুৱাইছ এক্স ইজ মাইনাছ cos টুৱাইছ এক্স ডিভাইডেড বাই 2। বুজি পাইছা?